ক'ত যাবি চাই এইফালে চা এইফালে চা এইফালে চা সকলোকে আৰু এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰত অৱশ্যে আজিৰ ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব আশা কৰিছোঁ আপোনালোকে মৰম দি যাব বুলি আৰু মোৰ মুখখন দেখি গমে পাইছে চাগে হাঁহি থকা মুখখন দেখি আচলতে আজি যিহেতু স্কুল বন্ধ ৰাতিপুৱা গোটেই কাম কাজখিনি শেষ কৰি ল'লোঁ শেষ কৰি লৈ উঠি এতিয়া যাবলৈ ওলাইছোঁ মোৰ মাৰ ঘৰলৈ বুলি আচলতে বিয়া হোৱাৰ পিছৰে পৰা যেতিয়াই বন্ধ পাওঁ তেতিয়াইতো নিজৰ ঘৰখনলৈ বুলি বিয়া দিয়া ঘৰখনলৈ বুলি যাব লাগে মাহঁতৰ ঘৰলৈ যোৱা প্ৰায় কমেই হয় গতিকে সেয়েহে এতিয়া মাৰ ঘৰলৈ যাম আৰু তাত কি কৰোঁ কি কৰা নাই বহুত দিনৰ পিছত প্ৰায় চাগে এমাহ নে 1.5 মাহৰ পিছত লগ পাম গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টি কোনো ধৰণৰ স্কিপ নকৰাকৈ তেনেহ'লে আহক আৰু এয়া যাবলৈ বুলি সাজু হ'লোঁ তাৰপিছত দেখুৱাইছোঁ ৰ'ব আজিৰ লুকটো মোৰ এয়া বোৱা চাদৰ মেখেলা এযোৰকে পিন্ধি ল'লোঁ আচলতে কি হয় জানেনে ফেঞ্চি কাপোৰবোৰতকৈ এই বোৱা চাদৰ মেখেলাবোৰে পিন্ধিলে মই কিবা এটা কমফৰ্টেবল ফিল কৰোঁ আৰু তাৰপিছত এয়া মূৰত উৰহনি লৈ নখ কইনা ৰূপে দেখিছেনে আচলতে কি জানেনে কথাটো ইমান গৰম লাগিছিলে একেবাৰে গাটো জ্বলি পৰি শেষ হৈ গৈছিল সেয়েহে তেনেকৈ ল'লোঁ আৰু এয়া ইমান ধুনীয়া দৃশ্য যোৱাৰ সময়খিনি আপোনালোকেও চাওক আৰু এয়া আমাৰ এখেতে ভিডিঅ'ত ওলাবলৈ ইমানেই টান পায় কিন্তু মই ধেমালিতে তেওঁক মানে নেদেখুৱাকৈ নেৰোঁ আৰু এয়া ঘৰ গৈ পালোঁ ঘৰ গৈ পোৱাৰ পিছতে আমাক কোনে ইমান ধুনীয়াকৈ ৱেলকাম কৰিছে চাওকচোন এয়া আমাৰ মানে ৰাস্তাতে এনেকৈ থকা কুকুৰ এটা তাই মাইকী হয় আৰু কি হৈছে আমিতো তাইক মানে পোহা নাই হা নোপোহাকেই মানে আমাৰ ঘৰত থিতাপি লৈছে তথাপি আমি কিন্তু তাইক খেদি দিয়া নাই ইমান মৰম লগা কিবা এটা মৰম লাগে নহয় নে গতিকে তাই আমাৰ ঘৰতে থাকে আৰু কিবা এটা স্মাৰ্টো হয় আৰু এয়া আমাৰ সৰু সুৰা ঘৰখন আপোনালোকক দেখুৱালোঁ প্ৰথমবাৰৰ বাবে আৰু এয়া দেউতাই লগাই থোৱা পাণ দেউতাই কৈ আছে পাণবোৰ দেখুৱাই ইমান ধুনীয়াকৈ লমালমি লাগিছে পাণবোৰ দেখি ভালে লাগিছে নহয়নে বাৰু আৰু এয়া নেমু গছজোপা এইডাল বোলে 12মহীয়া নেমু তাৰপিছত সেয়েহে আপোনালোকক দেখুৱালোঁ দেউতায়ো দেখুৱাবলৈ কৈ আছে কিয় জানেনে কাৰণ দেউতাই মানে কি হয় খালী থকা সময়খিনি এনেই বহি নাথাকে এনেদৰে সৰু সুৰা কিছুমান বাগানৰ কাম কৰি থাকে আৰু যেতিয়া নিজে কাম কৰি কষ্ট কৰি লগোৱা ফল লাগে বস্তুবোৰ লাগিবলৈ ধৰে ধুনীয়াকৈ তেতিয়া মনটো ইমান যে ভাল লাগে নহয়নে বাৰু আপোনালোকে বাৰু নিজৰ ঘৰত এনেকুৱাকৈ সৰু সুৰা বাগিচা বাগান তৈয়াৰ কৰিছেনে জনাবচোন আৰু এয়া লাও তাৰপিছত আকৌ এয়া ভোলো লাগিছে এয়া জহা ভুল নহয় কিন্তু নৰ্মেল ভুলটো আৰু এয়া অমিতা তাৰপিছতে দেখা পাব আমাৰ এয়া কণবিলাহী মই অৱশ্যে কণবিলাহীটো ভাতৰ লগত সিজাই খাইছিলোঁ আগতে সৰুৰে পৰাই আপোনালোকে কেনেকৈ খায় নিশ্চয় জনাব আৰু এয়া হ'ল আমাৰ আজি মেইন ইনগ্ৰিডিয়েণ্ট কিয় জানেনে ইয়াৰ এটা কাহিনী আছে দেউতাই মানে 3 মাহমান ধৰি আমাৰ এই মুৰ্গীটো কেতিয়া খাম বা কেতিয়া মাইনাহঁত আহিলে এইটো মাৰিম বুলি ৰখি আছিলে বৰ হেঁপাহেৰে আৰু আজি সেই দিনটো ফাইনেলি আহিল কিবাকৈ আৰু দেউতাই দেখিছে ইমান ধুনীয়াকৈ ৰৈছে কিবা এটা মৰম লাগিছে নহয়নে বাৰু আৰু এয়া গৰমত ৰ'ব নোৱাৰি আমাৰ তেখেতে নেমু পানী ৰস অকণমান কৰিলে আমি সকলোৱে মিলিজুলি খালোঁ আৰু এয়া মাংস বনাবলৈ ৰেডি হ'লোঁ আৰু এই টুকুৰা ডাঙৰ পিচ জোৱাই গ'লে বুলি ৰাখিছে চাওকচোন আজিকালি মোক মৰম নকৰেই মানে আৰু জোৱাইকে আৰু তাৰপিছত ৰন্ধা বঢ়া শেষ কৰি আমি সকলোৱে গছৰ ছাঁত বহিবলৈ গ'লোঁ আৰু ৰ'ব এয়া আমাৰ হেণ্ডচাম তাকো মই মৰমতে তাকো বুলি মাতোঁ কি জানেনে মোৰ বাকী মানুহৰ নাজানো কিছুমানে কুকুৰ কিছুমানে মেকুৰীক ভাল পায় মই আকৌ ছাগলীক ভাল পাওঁ অকণমান ব্যতিক্ৰমী আপোনালোকে জাজ নকৰিব কিয় জানেনে সৰুৰে পৰা মানে ৰাতি মাঘ মাহৰ দিনত 3টামান বজাত জন্ম পাইছিল আৰু ধুনীয়াকৈ সেই কৰিছিলোঁ লালন পালন কৰিছিলোঁ আৰু সেয়ে কিবা এটা মৰম আছে নিজৰ একদম নিজৰ পোৱালি যেন মই ফিল কৰোঁ আৰু এয়া গছৰ ছাঁত ধুনীয়াকৈ বহি আমি সকলোৱে ভাল লগা বেয়া লগা কথা কিছুমান পাতি উঠি এয়া যিখিনি সময়ত ভয় কৰোঁ ঘৰলৈ উভতা ঘৰৰ পৰা নিজৰ মাৰ ঘৰখনৰ পৰা অহা সেই সময়খিনি আহি পালেহি গতিকে যিসকলে বিয়া পাতিছে বিয়া পতা মহিলাসকলে গম পাব আৰু এয়া শেষৰ চাহকাপ লৈ আমি ওলালোঁ আকৌ উভতিলোঁ ঘৰলৈ বুলি তাৰপিছত আৰু আপোনালোকৰ যদি ভিডিঅ'টি ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই যাব গতিকে আজিলৈ আহিছোঁ ইমানেই আৰু